गुड इवनिंग गाइस बासी आसु दियक kibake লগতে চাওক মানে কি আজি হৈছে খেলা ফাইনেল তো বুইতে গম পাই লগতে বৰ্তমানলৈকে 3টা আউট গুচি গ'ল কি কম মোৰ বহুত বেয়া লাগিছে আউট যোৱাৰ কাৰণে বহুত বেয়া লাগিছে আউট যোৱা নালাগে লগতে চাওক মানে কি বিশ্বাস কৰা মই টিভিৰ পৰা উঠি আহিছিলোঁ এতিয়া চানি মাজলৈকে কি হৈ চাওক গম পাম তাৰপিছত ভাল দেখিলে আৰু যাম নিশ্চয় ভ্ৰমণৰ প্লেন আছিল এনজয় কৰা প্লেন আছিল বহুত বাট মানে কি বেয়া লাগিছে যিমান যি ক'লো এইবাৰ ধুনীয়াকৈ ছানছেটটো লগতে আমি ধুনীয়াকৈ আহিছোঁ পাঠশালাত মানে কি বিশ্বাস কৰক আজি মানে কি মানুহৰ মানে সমাগম একেবাৰে কম আজি মানে কি বহুতে খেলা চাইছে ঘৰত আৰু মানে কি বহুতে গম পাইছে না কেছটো খেলা চাৰ কাৰণে ভিৰটো বহুত কম এনে ৰবিবাৰে হ'লে মানে দোকান চোকান বন্ধ থাকিলেও মানে কি গাড়ীটো মানে কি থাকে বাট আজি মানে কি একেবাৰে কম তো খেলাৰ কাৰণে বিশ্বাস কৰক আমি মানে কি সেই চাব আহিছোঁ আৰু মোবাইলত চাই আছোঁ মোবাইলত অন কৰি আছে খেলা আৰু মই বাইকখন চলাই আছোঁ ৰখোঁ আৰু ৰিজাল্টটো কি টেন এই বিশ্বাস কৰোঁ মানে কোনে যদি গম নাপাওঁ কিন্তু ইয়াক সুধোঁ তোৰ মতে কাই জিকাই আনবা আজি এই বৰ্তমান প্ৰেজেণ্ট চিটুৱেশ্যন অনেষ্ট কবি একদম অনেষ্ট মানে ইণ্ডিয়া হাৰিব এনে ভাবোঁ মানে গাইজ বিশ্বাস কৰক বৰ্তমান সময়ত মানে কমেও 137 ৰান হৈছে 3টা উইকেট গেছি মেইন 3টাই গেছি তাত মেইন 2টা মান গেছি প্ৰত্যেকে ভাল প্লেয়াৰ কিন্তু ক'ব জানে কিন্তু মানে চাওক বৰ্তমান মানে চিটুৱেশ্যন বেয়া আমাৰ ফালে কিন্তু মাজত গম পাম আৰু কি হয় বাৰু ধুনীয়াকৈ দেখা যায় আপনি খেলা চান নেকি হা হয় নেকি চাব লাগে হ'লেও ঠাণ্ডা মানে কি এইটো খাই ভাল লাগে এনেও খাই ভাল লাগে মানে কি যিটো কামৰ কাৰণে আহিছিলোঁ কামটো হৈ গ'ল কেনে লাগিল দেখি মানে কি চেৰি কিনিছোঁ মানে চেৰি খাই ভাল লাগে বহুত ফেভাৰেট মিঠা নাই বাৰু কিন্তু মানে খাই ভাল লাগে তো মানে গাইছ মানে চাওক মানে কি হৈছে দেখাত ভাল লাগে বাট মানে বহুতে মানে কয় মানে কি কিবা মানে কি নিগেটিভ সেই কৰে বাট মানে কি মই ভাবোঁ কি নিগেটিভ নহয় ভাবলি পজিটিভ হয় ফেনম মানে যায় মানে বেয়া নজৰ দিয়ে মোৰ গাড়ীখনৰ ওপৰত তাৰ কাৰণে এইটো বস্তু বেয়া না কি আৰু এই চাইলক ধুনীয়াকৈ হৃদয় মানে এটা কথা ক'ব যোৱা মানে পৰহি মাক্সিম খুলি দি মানে কি সেয়াৰ এটা ঘটনা এটা ঘটছি মানে ঘটনাটো কেনে এতিয়া বিশ্বাস কৰক মানে কি আপোনালোকে বিশ্বাস মই ফাৰ্ষ্টে কৈ দিলোঁ আপুনি যদি ভগৱান বিশ্বাস কৰে তেনেহ'লে এইটো কথা বিশ্বাস কৰিব লাগিবই চিন্তা নহওক কৈ দিয়া ধুনীয়া কি হৈছে মানে এটা কথা কওঁ কিন্তু তাৰে আধাৰ আগত এজন ল'ৰাক মানে কি হত্যা কৰা হৈছিল চকু মুখ গোটেই উলিয়াই মাৰছিল মানে কি কিমান ষড়যন্ত্ৰ কৰি তো আজি বা 3 মাহৰ আগতে নাও মেলি ধুব আমাৰ এইখিনি প্ৰত্যেকে গম পায় বাট এতিয়া মানে সি ধুনীয়াকৈ ক'ব কি হৈছে লগত কৈ দি গোটেই মানে ডাঙৰকৈ কওঁ মানে মই চাইকেলখন চাফা কৰিছিলোঁ তাৰপিছত এনে লাগিল মোৰ পেচাব কৰা গেলোঁ মই বাৰীৰে মানে ৰাতি বাৰীৰে পেচাব কৰিব গ'লোঁ তাৰপিছত কিবা শব্দ কৰি দিছে তাৰপিছত শব্দটোত মই ভালকৈ গুৰুত্ব দিয়া নাই বোলো কিবা আৰু এনে আছে আৰু তাৰপিছত মই চিকা টিকা হ'ব পাৰে আৰু মানে কি সিহঁতৰ সিদিনা সাপো ওলাইছিল সাপো ওলাই আছিল তাৰপিছত মই সাপ বুলি ভাবিছোঁ সেইকাৰণে বেছি আউকেনে গ'লোঁ তাৰপিছত যাবা ওলতে চেণ্ডেলৰ শব্দ কৰি দিছে ওচৰতে কাফে মানুহ চানুহ আছে তাৰপিছত মই ফ্লাক্সটো মোবাইলৰ ফ্লাক্সটো অন কৰি মই আউকি গ'লোঁ এতিয়া কাইয়ে মই সেনেকৈ ক'লোঁ তাত বিৰাট অসহায় মানুহ জাষ্ট মাথাই চাথাই হ'ল বেণ্ডেজ মাৰা আছে না বেণ্ডেজ মাৰা মোক এনেকৈ হালি চাই আছে মই তাৰমানে মনতে জয় শ্ৰীৰাম বুলি 3বাৰ মান কোৱাৰ পিছত জিংকি এনেকৈ চাইছিল এনেকৈ নহয় গৈছে বিশ্বাস কৰক সি মানে গুচি আহিছে সি দেখাৰ লগে লগে গুচি আহিছে আৰু মানে কি মেইন কষ্ট মই আপোনালোক আগতে কৈছোঁ ল'ৰাটো কোনে মাৰছিল মুখত মই কৈছোঁ চকু কটা উলিয়াই দিছিল ইনকে মাছে বিশ্বাস কৰা ইও নিজে দেখছি মানে কি বেণ্ডেজ মাৰা তো মানে সিহঁতৰ দেউতাকতে গম পাই অহাটো এক কোৱা নাছিল বাট মানে সি নিজে মানে ফেচ টু ফেচ দেখি মানে কি যিমান যি ক'লেও বিশ্বাস কৰক এনেকুৱা হোৱা নাই আগতে ফাৰ্ষ্ট টাইম হৈছে তো মানে কি বিশ্বাসটো নিজৰ মাছে বিশ্বাস কৰক চাওক মানে কি এইবিলাক বস্তু কেনেকুৱা মানে ফাঁচি লাগি মৰা হওক এনেকুৱা মানে বেলেগে হত্যা কৰা হওক এক্সিডেণ্টে মৰা হওক এইবিলাক মানে আত্মাবিলাক স্পিৰিটবিলাক মানে কি ঘূৰি থাকে সিহঁতৰ আশা থাকে প্ৰত্যেকটো বিশ্বাস আজি মই যদি মৰি যাওঁ মোৰতো আশা আছে হয়তো মই আজি 2 বছৰ এখন বাইক এখন ল'ব ইচ্ছা আছে বল কি কিবা বিয়াত পাই ইচ্ছা আছে আপোনালোকৰ থাকিব পাৰে গাইছে নাই তো মানে প্ৰত্যেকত থাকে তো সেই আশাবিলাক মানে কি আত্মাটোই মানে সম্পূৰ্ণ কৰা নৰাৰ কাৰণে ঘূৰি থাকে বিশ্বাস কৰক যি কি নহওক এইবিলাক মানে ধুনীয়াকৈ ধান পকিবই ধান পকাটো পকিব বাট মানে কি আজি ৰাতি মানে গাইছে মানে কি হ'ব সেইটো মেইনকৈ ইম্পৰ্টেণ্ট ৰাতি চাওক মানে কি এতিয়া ইণ্ডিয়া জিকিবলৈ জিংকে নহওক না কি কয় দয় একদম এইকেইটা চাওক বেছি কথা নকওঁ মানে একেবাৰে ৰাতি মানে কি ৰিজাল্টটো লৈ একদম ফুল জছত কম একদম মানে ইণ্ডিয়া ভাৰত মাতা কি যে এনেকৈ কম না কি কওঁ যিসকলে ড্ৰিংকছ কৰে মই হাক দিলে যাওক মানে ড্ৰিংকছ কৰাবিলাকে ড্ৰিংকছ কৰিব আজি খেলা জিকাৰ পিছত প্ৰত্যেকে এনজয় কৰিব বাট মানে চাওক আমিও মাৰি গাইছোঁ চাওক কৰিম চাওক সেইটো কি লৈ আছোঁ
আমাৰ ড্ৰিংকছ হয় স্প্ৰাইট লিখা আছে মানে কি কৰিম স্প্ৰাইটৰ বটল মানে ইনকে দিম আৰু এনেকৈ উঠে দিম উঠে একদম পুৰা এনজয় কৰিম না কি কয় মানে গাইজ হৈ গ'ল এতিয়া আন্ধাৰ আমাৰ এতিয়া আমি খেলা চাবলৈ যাম এতিয়া আৰু মোক বৰ্তমান দেখা নাপালো কিন্তু মানে চাওক মানে কৈছো প্ৰত্যেকে গাড়ীত হওক টিভিত হওক ৰাস্তাত হওক খেলাই চাইছে কি কম মানে এতিয়া বাইকখনতে খেলা চাই আহিছে বাইকখনতো আৰু গাইজ মানে আহিছে আমাৰ আইতাক দেখা নাই তো আইতা আজি কাৰ খেলা গম পাও ন আজি এবাৰ ইণ্ডিয়াৰ খেলা আছে কাৰ খেলা আছিল ইণ্ডিয়া আৰু কাৰ অষ্ট্ৰেলিয়া তো মানে কি এতিয়া আজি কোনে জিকিব পাই আমাৰ ইণ্ডিয়া জিকিব না জিকিব মানে গাইছ মানে আইতা এইবিলাক নাজানে কিন্তু মানে হ'লেও মানে কি শব্দটো আমাৰ বুলি গম পাইছে ইণ্ডিয়াটো না কি কয় ও ভাই কি কম আর একদম উপায় নেই এইটো যদি আমাৰ অলপ হয় না আমি ভাল কৰিলো কিন্তু কাইজা কৰিলো এই নহ'ব আমি মাৰি যাম যা বুকিং নম্বৰ দে মজা আমাক মানে কি ভংলা ভংলি যাতে লাগে গম পা না জনজি গ'লেও আমাক ভংলা ভংলি যাওঁ কি কৰি তুমি নাযাবা দে বহি থাকা এইবাৰ গৈছে দাঙি দিছে মজা ভাই গাইজ মানে চাই লওঁ এইফালে বোমা একদম ৰেডি আছে লগতে পুৰা এইফালে গেম চলি আছে এইফালে পুৰা ৰখিছো বোমা মাৰবা তো কেনে একদম মজা গাইজ মানে কি বিশ্বাস কৰক অৱস্থা বৰ্তমান বেয়া মই ভাবিছোঁ কি যিখিনি বোমা কিনিছিলোঁ বোমা মেকাৰটো পানীত ফেলাই দিওঁ নেকি আৰু মানে একেবাৰে মোৰ মটিভটো কমি গৈছে আৰু গাইছ এনেকৈ চাই লওঁ মানে ভাত চাত খোৱা হৈ গ'ল লগতে গ্ৰীণ টি বনাই আছোঁ বিশ্বাস কৰক গ্ৰীণ টি সংগ্ৰহ কৰা কিবা তো গম পাইছোঁ এতিয়া মানে কি কেনেকুৱা দিন গুচি গ'ল আজি বাপৰে বাপ চাওক এই বোমা চাওক ইয়াত থাকি গ'ল এইটো মানে ইউজ কৰাই নহ'ল বিশ্বাস কৰক কেনেকৈ ইউজ কৰিম ধৰি লওক মানে কি মাথাই কাম নকৰা হৈছে দিয়ক বিশ্বাস কৰক মানে যাওক বাট মানে কি মানে কি বাট মানে কি আজি হাৰিলে চাওক মানে কি যিমান যিকলেও আমাৰ টিম প্ৰত্যেকৰে তো চাওক মানে কি ভাল সময় যেনেকৈ ধৰি লওক আমি ছাপৰ্ট কৰি এনজয় কৰোঁ আজি মানে কি হাৰিছে ইণ্ডিয়াই বাট মানে কি হাৰিলেও আমাৰ নিজৰ যিমান যিকলেও তো চাওক মানে নেক্সট টাইম 5 বছৰৰ পিছত নিশ্চয় জিকি নহওক বাই